ফ্ৰেণ্ডছ আজি ডাইৰেক্ট ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু ভিডিঅ'টো। আজি মানে আমাৰ ঘৰত মানে দাদা আহিছিল, গৰুৰ কমাণ্ডত কাম কৰে না। এইজন দাদাজন আমি পালোঁ রানীর চোক। এইটো হ'ল আমাৰ ৰাণী গেট। আমি গৈ আছোঁ এতিয়া দীপৰ বিল। ব'লক আপোনালোকে চাই থাকক ভিডিঅ'টো। ৰাস্তাটো অলপ বেয়া হৈছে নহয়। ৰাণীত কি ধুনীয়া পৰিৱেশটো, অলপমান কি ডাঙৰ ডাঙৰ বিল্ডিং, মৰে এটা এই পেপচি গেট পালোঁ। এইখন পেপচি গেট হয়। আমি এতিয়া দীপৰ বিল গৈ আছোঁ। বলক 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 মজাকে চলাওক গাড়ীখন। কল্পনাৰ ৰঙেৰে সপোনবোৰ মই আকৌ সনৱালী শৈশৱ দিনবোৰ চব এৰি সময়ো নৰখে ৰাখিব নোৱাৰো ধৰি সময়ো নৰখে ৰাখিব নোৱাৰো ধৰি সনৱালী শৈশৱ দিনবোৰ চব এৰি সময়ো নৰখে ৰাখিব নোৱাৰো ধৰি কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে কথা কাহে লৰালি তোৰে মোৰে দিয়ে দি ধেমালি সব ফ্রেন্ডস কি ধুনীয়া পাহাৰখন, একদম ওখ, কি ধুনীয়া বিউটি অফ দ্য দীপৰ বিল। সূৰ্যটো একদম আগৰ পৰাই পঢ়ছে বে, একদম চকুত পঢ়ছে সূৰ্যটো। পালোৱে আৰু দীপৰ বিল, বেছি দূৰ নাই আৰু ওচৰতে আছে, অলপমান গ'লে পাম আৰু দীপৰ বিলখন। তাতে গ'লে ধুনীয়া ভিডিঅ' কৰিব লাগিব। আপোনালোকে চাই থাককচোন, গোটেই দেখাব আপোনালোকে, টেনশ্যন নল'ব। চাওক চাওক, পালোঁ আৰু কি ধুনীয়া জেগা। চাওকচোন ফ্ৰেণ্ডছ, আপোনালোকে আহিব পাৰে, ওচৰতে হয়। চাওক দীপৰ বিল। আগত চাওকচোন, ফটো উঠি আছে, পই আহিছে একদম, বাপৰে বাপ, তামাম জোচ আজিকালি মানুহবিলাকৰ। পুৱাই ৰাতিপুৱা 7টা বজাতে ফটো উঠিব আহিছে। অ'কে ফ্ৰেণ্ডছ, ফাইনেলি আহি পালোঁ দীপৰ বিল। এই চাওক, ফাইনেলি
মানুহ আহে ইয়াতে জগিং কৰিব ৱাকিং কৰিব মৰ্ণিং ৱাক ফাইনেলি দীপৰ বিল এই দাদাই মাছ মাৰি আছে অ'কে ফ্ৰেণ্ডছ এয়াই দীপৰ বিল ইয়াতে মানে বিহুৰ সময়ত মাছ মাৰে আৰু আমি যে কওঁ চবে বিলৰ মাছ খাম বিহু বুলি এই ইয়াৰ পৰাই মাছ মাৰে দীপৰ বিল আৰু দীপৰ বিলত মানে নতুন নতুন বাৰ্ডছ আহে এই পঢ়ি ল'ব আপোনালোকে হোম অফ more than 200 species of birds এই সব ইয়াতে এই বাৰ্ডছবোৰ আহে 200 species of birds more than 200 নহয় more than 200 এই এইটো দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী আণ্ডাৰ গুৱাহাটী ৱাইল্ড লাইফ ডিভিজন আমি দীপৰ বিল ভিতৰে সোমাই আহিলোঁ ভিতৰফালে আমাৰ আগত কামাণ্ড বাই যাই আছে মানে দাদাই ছুটীত আহিছেতো তাক দাদাক অলপমান বোলে দীপৰ বিলখন দেখাব লাগে তাকে দেখাব লৈ আহিছোঁ বহুত শান্তিৰ জেগা হয় চবেই আহিব পাৰে ইয়াতে বহুত শান্তিৰ জেগা একদম मैं थोड़ी ना गरुड़ कमांडो भाई ইয়াতে বটিঙো কৰিব পাৰে অ'কে ফ্ৰেণ্ডছ এই দীপৰ বিলত ধুনীয়া ৱাটাৰ বৰ্ডো আছে চাওকচোন কি ধুনীয়া ইমান ৰাতিপুৱা কিমান মানুহ আহে ভাবি চাওক কি ধুনীয়া জেগা হয় একদম শান্তিৰ জেগা দীপৰ বিলত টাৱাৰটো উঠিব ওপৰৰ পৰা ভিউটো দেখাওঁ আপোনালোকক ভিউটো কেনেকুৱা লাগে আপোনালোকে ক'ব ভিউটো কেনেকুৱা লাগে ফ্ৰেণ্ডছ এইয়া চাওক দীপৰ বিলখন একদম ওপৰৰ পৰা এয়া কি ৱাটাৰ বাৰ্ড অফ দীপৰ বিল ইয়াতে কি আহে এইকেইটা লিখা আছে আপোনালোকে চাই ল'ব 59টা ৱাটাৰ বাৰ্ড ইয়াতে লিখা আছে আৰু আহে চাগে লিখা নাই এয়া এইবোৰ বাৰ্ডছ ইয়াতে আহে যদি আপোনালোকে দীপৰ বিলখন ভাল পায় তো আপোনালোকে আহিব আহি কেনে ইয়াৰে পৰা মুখখন ভৰাই কেনে ফটো উঠিব আই লাভ দীপে এইটো দীপৰ বিল হয় এই প্লেচটোৰ নাম দীপৰ বিল আপোনালোকে গুগলত মাৰি দিব দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী বুলি চ' ভাল লাগিল আৰু আহি কেনে ফটো উঠিলোঁ আপোনালোকে ফটোবোৰ দেখাব ইনষ্টাগ্ৰামত মোৰ বলক আমি এতিয়া ঘৰত যাওঁ